তো গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আৰু আপোনালোকে দেখিছে মোৰ মুখত হোলী, আৰু সকলোৱে গম পাইছে আজি হোলী হৈছে। আৰু মোৰ ফালৰ পৰা সকলোলৈ হেপী হোলী। আৰু আজি আমি গৈ আছোঁ মানে আমাৰ ডিব্ৰুগড় টাউনত কি বুলি কয় জেগাখিনি পাৰ জালুকবাৰী গৈ আছোঁ। আৰু হেপী হোলী। আৰু আমি গৈ আছোঁ তাতে, আৰু তাত ডিস্কো কিবা হ'ব, ডান্স চান্স হ'ব, সকলোখিনি দেখাম বুলি ভাবিছোঁ আপোনালোকৰ আগতে। আৰু আমি গৈ আছোঁ এতিয়া সঞ্জীৱ আৰু এইটো শশাংক আৰু অখিল যাব, তন্ময় যাব, আমি 5টা যাম এতিয়া। আৰু মোৰ চেনিমা আৰু অখিলৰ স্কুটি লৈ যাব, আমিকেইটা যাম এতিয়া। আৰু ব'লক আপোনালোকৰ তাত কি হয় সকলোখিনি দেখাম বুলি ভাবিছোঁ। আৰু আপোনালোকে ভিডিঅ'টো সকলোকে এনজয় কৰিব বুলি আশা থাকিল। ব'লক তাতে লগ পাম। আৰু এইটো আমাৰ মামা হয় নাই মামা? এইবোৰ চব পোৱালি চব হেপী হোলী বুলি কৈ দে আকৌ, হেপী হোলী বুলি কওক, হেপী হোলী বুলি কওক। আৰু গাড়ী থাকিলে সকলোৱে মানে সৰু ল'ৰা ছোৱালী মানে ভাইটিসকলে চবে খেলি আছে। গাঁৱতে খেলিছে, আমি গাঁৱত খেলিলোঁ, এতিয়া আমি টাউনত খেলোঁগৈ ব'লক। তো গাইজ আমি এতিয়া ডিব্ৰুগড় টাউন পাই গ'লিহি। আৰু মানুহ এতিয়া আমি গৈ আছোঁ জালুকবাৰী গৈ আছোঁ, তাতে লগ পাম আৰু তাতে ভালকৈ। আৰু এইবোৰ চাওক, এইটো সৌচুনা, এইটো তন্ময়, এইটো শশাংক, এইটো অখিল। হেপী হোলী কওক, এনেই দিছে হেপী হোলী গাইজ। এইবোৰ হোলী বিকি আছে দোকানত। আৰু ই কেষ্টা হ'ল, ই আজি হোলী মানে ঘূৰি থাকোঁতে ভৰিটো কাটি গ'ল। আৰু 5টামান চিলাই পৰিব বুলি কৈছিলে, কিন্তু চিলাই নকৰিলোঁ, এনেকৈ গুচি আহিছোঁ। চিলাই নকৰিলে মানে গুচি আহিলে মানুহটো, ভয় লাগে ভয়। এতিয়া চাওক তথাপিও আহিছে, কিমান অসমীয়া বস্তুটো বুলি কৈছে। আৰে মই হেৰি এই কৃষ্ণ হেৰি হয়, এইটো হোলীটো কৃষ্ণহে। মই এইবোৰ চিনি নাপাওঁ মানে, ৰাধা কৃষ্ণ খেল বুলি কৈছে, মই এইবোৰ চিনি নাপাওঁ। ব'লক আমি মানে ধুনীয়াকৈ গৈ আছোঁ। মই কি পিন্ধিছোঁ চাব, হাফ পেণ্ট পিন্ধিছোঁ, হাফ পেণ্ট চাই লওক কি লাষ্ট ন, কেনেকুৱা লাগিছে কমেণ্ট এটা কৰিব। আৰু ব'লক আমি তাক এতিয়া জালুকবাৰী তাতে লগ পাম। গাইজ আমি এতিয়া পাই গ'লোঁ, তাক পূৰা ডান্স কৰিছে। খতম হৈ পেলালে।
আপোনালোকে ভিডিঅ'টো সেইকাৰণে চাই থাকক। তো গাইছ আমি মানে গুচি আহিলোঁ মোবাইলটো তিতি যাওঁ বুলি ভয় হ'লতো আচলতে সেইকাৰণে মোবাইলটো আকৌ স্কুটি ডিগ্ৰীত সোমাই ল'লোঁ আকৌ আমি তাত আকৌ নাচিব যাওঁ যিমানখিনি পাৰিলোঁ আপোনালোকক দেখুৱালোঁ সিমানখিনিতে ফুটি হ'ল সিমানখিনিতে ফুটি হ'ল আৰু ব'লক মই স্কুটি ডিগ্ৰীত মানে মোবাইলটো থোৱা যাওঁ নহ'লে মোবাইলটো বেয়া হৈ গ'লে লোকচান হ'ব ন আকৌ তাত আকৌ নাচোঁগৈ ব'লক এই কথা আকৌ পাহৰি গ'লোঁ আৰু অন্য ভিডিঅ' লগ পাই আছোঁ ঠিক আছে আহিলে বাই বাই যাতে হোৱাটছএপত দেখিলোঁ চবেই যাতে ভালকৈ যাওক দিনটো ঠিক আছে আৰু অন্য ভিডিঅ' লগ পাই আছোঁ বাই বাই টাটা